ডিগ্ৰী কলেজত আহিছোঁ। আমাৰ মূল উদ্দেশ্য হৈছে বিগত কেইবা বছৰ ধৰি আমাৰ বিটিআৰ অঞ্চলত এলপি আৰু ইউপিত কোনো ধৰণৰ নিযুক্তি প্ৰদান কৰা নাই। কি কাৰণে নিযুক্তি প্ৰদান কৰা নাই এই বিষয়টো আমি এতিয়ালৈকে অৱগত নহয়। আৰু যদি আমি চাব যাওঁ অসমত এতিয়ালৈ ৩-৪বাৰকৈ নিযুক্তি প্ৰদান কৰিছে, কিন্তু বিটিআৰ অঞ্চলত ইউপি আৰু এলপি আমি পাছ কৰি বহুদিন হৈ গ'ল। 19ৰ আছে আৰু 2021ৰো আছে। প্ৰায় 4,000 মান নিযুক্তি পাছ কৰা আছে, মানে তেওঁলোকক নিযুক্তি প্ৰদান কৰিব লাগে। এয়া আমাৰ প্ৰমোদ বড়ো ছাৰলৈ আমাৰ এটা মেমৰেণ্ডাম আজি দিবলৈ আহিছিলোঁ, যদিও তেখেতে বিশেষ কিবা অসুবিধাৰ কাৰণে ইয়াত উপস্থিত হ'ব পৰা নাই। গতিকে আমাৰ অনুৰোধ যে উইলিয়ামছন ছাৰৰ জৰিয়তে আমি মেমৰেণ্ডামখন প্ৰদান কৰিছোঁ আৰু তেখেতে এই মেমৰেণ্ডামখন ছাৰলৈ দিব বুলি কথা দিছে। আৰু আমি ইয়াৰ জৰিয়তে আমি অনুৰোধ জনাওঁ যাতে বিটিআৰৰ চিফ ছাৰ অতি সোনকালে আমাৰ বিটিআৰ অঞ্চলত এলপি আৰু ইউপিৰ নিযুক্তি প্ৰদান কৰে। ইয়াৰ কাৰণে আমি অল বিটিআৰ এলপি ইউপি টেট কোৱালিফাই এছ'চিয়েশ্যনৰ পৰা বিনম্ৰ অনুৰোধ থাকিল। ধন্যবাদ। মই অল বিটিআৰ এলপি ইউপি টেট কোৱালিফাই এছ'চিয়েশ্যনৰ প্ৰেছিডেণ্ট হয়। মোৰ নাম অভিজিত দেৱনাথ। গতিকে ইয়াৰ জৰিয়তে মই ক'ব খোজোঁ আমাৰ বিটিআৰ অঞ্চলৰ 5খন ডিষ্ট্ৰিক্টত যাতে অতি সোনকালে নিযুক্তিৰ কাৰণে ব্যৱস্থা কৰে, এইটো আমাৰ ছাৰলৈ আহ্বান। ধন্যবাদ।